নমস্কাৰ বন্ধুসকল, এম জি আছাম ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম। আজি মোৰ 30 নম্বৰ দিন ৰানিং, গতিকে 30 নম্বৰ দিনাখনলৈকে সকলো ঠিকে আছে। এতিয়া ফাৰ্মখনত খুচৰিলোঁ, খুচৰাৰ পাছত আপোনাৰ স্প্ৰে মাৰিলোঁ। স্প্ৰে কি মাৰিছোঁ কৈ দিছোঁ, B904 দিছোঁ, তাত অলপ নহৰু আৰু আদা দিছোঁ। তেনেকৈ 5 লিটাৰমান পানী লৈ পেলাই আপোনাৰ সেই বেৰে চেৰে এনেকৈ মানে ব্ৰইলাৰ গাৰে চাৰে মাৰি দিলোঁ। কাৰণটো কেলৈ, CRD যাতে দিগদাৰ নিদিয়ে, কাৰণ লাষ্টৰ কেইদিনত CRD আহিবও পাৰে। গতিকে সেইকাৰণে প্ৰিভেনশ্যন হিচাপে মাৰি থকা হৈছে, কিন্তু CRD দেখা দিয়া নাই। প্ৰিভেনশ্যন হিচাপে মাৰি থকা হৈছে যাতে আপোনাৰ হেৰি নাহে। আৰু ৱেইটৰ ফালৰ পৰা চাবলৈ গ'লে প্ৰায় 1 কেজি 600 প্লাছ আহিব ৱেইট, মানে 1 কেজি 700 এভাৰেজ, মানে তাৰ ওচৰে পাজৰে আহিব। আজি ভিডিঅ' টপিকটো হৈছে, সৰুকৈ ভিডিঅ'টো বনাইছোঁ আপোনালোকক। হেৰি চাওক, ফাৰ্মত কি হয়, ব্ৰইলাৰ ফাৰ্মত অত্যাধিক মাখি হয়। আপোনালোকে জানে, যিসকলৰ ঘৰত ব্ৰইলাৰ ফাৰ্ম আছে তেওঁলোকে মানে ফাৰ্মততো মাখি হ'বই, আপোনাৰ কি কয় ঘৰতো মাখি হয়। গতিকে মাখি মৰা এটা ভাল দৰৱ আছে, মই ব্যৱহাৰ কৰোঁ। মোক সোধে মানে MJH আছাম ইউটিউব চেনেলত ছাবস্ক্ৰাইবাৰসকলে সোধে যে দাদা আপুনি কি ব্যৱহাৰ কৰে। মই কি কয় ভিডিঅ'টো বনাম বুলি ভাবি আছিলোঁ, গতিকে আজি বনাইছোঁ, আপোনালোকক প্ৰুফ দেখাম। মই চাওক, অকল দৰৱ এটা নাম বোলে মই কৈ দিছোঁ সেইটো নহয়, দৰৱটো দেখুওৱাৰ লগতে মই আপোনালোকক প্ৰুফ দেখাম। মাখি মৰি আছে, থৈ দিয়া আছে, আপোনালোকক দেখাম। চাওক, দৰৱটো হৈছে এইটো আপুনি চুমি প্ৰাইড দেখিছেনে, চুমি প্ৰাইড বুলি আছে। ইয়াত আপোনাৰ স্পেচিয়েলি মানে এইটো মাখিৰ কাৰণে মাৰিছে, মাখি আৰু আমাৰ ফাৰ্মত যে এটা ক'লা ক'লা পোক থাকে, সেই পোকটোৰ কাৰণে মাৰিছে। গতিকে চুমি প্ৰাইড নামৰ এইটো যদি আপুনি হেৰি কৰে, মানে আনে, এইটো কেনেকৈ দিব মই কৈ দিছোঁ। আপুনি মানে যদি ব্ৰইলাৰ ফাৰ্মখনত ব্ৰইলাৰ থকা অৱস্থাত আপুনি ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত নেমাৰিব, ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত মাৰিবলৈ দৰকাৰ নাই। আপুনি কৰিব কি, ধৰি দানা থকা বা কাষে কাষে বেৰে আপুনি হেৰি কি কয় 10 লিটাৰমান পানীত আপুনি এই গোটেইটো মিলাই দিব, মিলাই পেলাই আপুনি তেনেকৈ মাৰি দিব। তাৰপাছত আপুনি ঘৰৰ মানে আপোনাৰ মানে মানুহ থকা ঘৰত বা য'ত মানে আপোনাৰ মাখিটো বেছি হয়, সেইবোৰত আপোনালোকে তলে চলে মাৰি থ'ব। মাখি গাঁত মাৰিবলৈ দৰকাৰ নাই, আপুনি মানে মাখি য'ত পৰে সেই তাত মাৰি থ'ব। তাৰপাছত দেখিব আপোনাৰ মাখি আধা ঘণ্টা 1 ঘণ্টা পাছৰ পৰা ঢেপলেঙা খাই মাখিবোৰ মানে মৰি গৈছে। মানে এইটো ভাল দৰৱ, আপুনি ব্যৱহাৰ কৰক। এতিয়া মই চাওক, মই ফাৰ্মত ইয়াত মাৰি থওঁ আৰু ইয়াত মাখি ক'লা হৈ আছে। আপোনালোকে চাওক, এইবোৰ দেখিছেনে মাখি, মই আপোনালোকক প্ৰুফ দিছোঁ। আপোনাৰ এনেই বোলে মই কিবা এটা দৰৱৰ কথা কৈছোঁ সেইটো নহয়, মাখি চক ক'লা হৈ আছে মাখি। এইবোৰ মাখি মানে আপোনাৰ আমি ফাৰ্মত আৰু কিছুমান দিব পাৰোঁ, যেনেকৈ ধৰি লওক এনেকৈ ব্ৰইলাৰ মানে পোৱালি পেটুত আমাৰ হেৰি চাহত দিয়া দৰৱ, চাহত মানে আপোনাৰ বন মৰা দৰৱ বা তেনেকুৱা ধৰণৰ কিছুমান দৰৱ আছে, সেই দৰৱবোৰ দিলেও মৰে। কিন্তু তাত কি হয়, আপোনাৰ থালখনত যিটো পৰিব সেইটোহে মৰিব, থালখন আঁতৰাই দিয়াৰ লগে লগে আপোনাৰ মানে নমৰে। কিন্তু এইটো স্প্ৰে কৰি দিয়াৰ লগে লগে আপোনাৰ যিমান মাখি আছে এৰিয়াটোত, মানে আপোনাৰ ফাৰ্মখনৰ ওচৰত যিমান মাখি আছে গোটেই সোপাই মৰি যাব। গেছটোৰ কাৰণে মৰি যায়, ইয়াত মানে গেছ এটা ওলায়, সেই গেছটোৰ কাৰণে আপোনাৰ মৰি যায়। এতিয়া মই ফাৰ্মৰ এই দানাবোৰত স্প্ৰে কৰি থওঁ, ফাৰ্মৰ মানে ধৰি লওক ভিতৰত নেমাৰোঁ দেই। মই ইয়াত আপোনালোকে স্প্ৰে নকৰিব, ব্ৰইলাৰ গাত স্প্ৰে নকৰিব, ব্ৰইলাৰ পানীত স্প্ৰে নকৰিব, দানাত স্প্ৰে নকৰিব। আপোনালোকে বেৰত কৰিব পাৰে, বেৰত ওপৰত কৰি থ'ব, বা বাহিৰত যদি কৰিবলৈ এইবাৰ ব্ৰইলাৰ ফাৰ্মৰ ভিতৰত যদি কৰিবলৈ ভয় কৰে আপোনালোকে নকৰিব, দানাত কৰিব। দানাৰ ওপৰে ইয়াত যিহেতু মাখি পৰি থাকে, আপোনাৰ ওপৰত মাৰি থাকিব, তেতিয়া আপোনাৰ মাখিবোৰ মৰে। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু দীঘল নকৰি ইমানতে সামৰিছোঁ, ধন্যবাদ।